হেল্ল' গাইজটো আৰম্ভ হৈ গ'ল ফিফা ৱৰ্ল্ড কাপ মানে মহাযুদ্ধ মহাৰণটো একদম আৰম্ভ হৈ গ'ল সকলোবোৰ আজি আপোনালোকক ক'বলৈ অলপ চেষ্টা কৰিম যে এইবাৰ ফিফা ৱৰ্ল্ড কাপত মানে কেনেকুৱা কি মানে নতুন বস্তু ওলোৱা হৈছে বা কিমানখন ষ্টেডিয়ামত এইবাৰ ফিফা ৱৰ্ল্ড কাপ হ'ব বা এটা টিকটৰ দাম কিমান আপোনালোকক সকলোবোৰ ক'বলৈ চেষ্টা কৰিম বা এইবাৰ ফিফা ৱৰ্ল্ড কাপত বলটো কেনেকুৱা হ'ব আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো বোলো আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সকলোৱে জানে এইবাৰ ফিফা ৱৰ্ল্ড কাপ কাটাৰ অনুষ্ঠিত হ'ব 2010 চনৰ পৰাই মানে তাত সকলো প্ৰযুক্তি চলি আছিল মানে 2010 চনৰ পৰা এই ফিফা ৱৰ্ল্ড কাপত সকলোবোৰ প্ৰস্তুতি চলাইছিল মানে যিবোৰ নেকি মানে তাৰ ষ্টেডিয়ামৰ কামবোৰ বা তাত বিভিন্ন ধৰণৰ ডাঙৰ উন্নত মানৰ ৰেষ্টুৰেণ্ট হোটেল আদি এই সকলোবোৰ 2010 চনৰ পৰাই এই সকলোবোৰ কাম কৰি আহিছিল। আৰু যিহেতু এইবাৰ কাটাৰত 8খন ষ্টেডিয়াম বনোৱা হৈছে 2010 চনৰ পৰাই এই সকলোবোৰ কাম কৰি আহিছিল কাটাৰ এবাৰ যিবোৰ নেকি ষ্টেডিয়াম মানে অতি উন্নত মানে বহুতো সুবিধা বহুতো মানে উন্নত প্ৰযুক্তিবিদ্যাৰে মানে এই ষ্টেডিয়ামবোৰ বনোৱা হৈছে আৰু এই সকলোবোৰ ষ্টেডিয়ামত প্ৰায় 22,000 কোটি টকা এইবাৰ কাটাৰে খৰচ কৰিছে আৰু এইবোৰ সকলোবোৰ সম্পূৰ্ণ কৰিবলৈ প্ৰায় 2010 চনৰ পৰা 2022 চনলৈ প্ৰায় 12 বছৰ লাগিছিল। আৰু এইবাৰ 8খন ডাঙৰ ষ্টেডিয়ামৰ লগতে প্ৰায় 25খন ডাঙৰ বিলাসী হোটেল এইবাৰ কাটাৰে উলিয়াইছে এই খেলৰ কাৰণে। আৰু সাধাৰণতে ৱৰ্ল্ড কাপত কোনো লেডিজ ৰেফাৰী দেখা পোৱা নগৈছিল, এইবাৰ মানে ফাইনেলত 3গৰাকী লেডিজ ৰেফাৰীও আছে। সেইগৰাকী হৈছে জাপানৰ জুচিমি ইয়ামাচিমা, ফ্ৰান্সৰ ষ্টেফানী ফাৰ্পাৰ্ট, ৰুৱাণ্ডাৰ মুকান চাংগা। এইকেইগৰাকী এইবাৰ মানে ৰেফাৰী থাকিব এই পুৰুষসকলৰ লগতে বিশ্বকাপৰ প্ৰথমবাৰৰ বাবে। এই ফুটবল খেলা 32খন দেশৰ মাজত হ'ব। তাৰ কেইখনমান নাম মই কৈ দিছোঁ: ইটালী, ফ্ৰান্স, ব্ৰাজিল, আৰ্জেণ্টিনা ইত্যাদি। ৱৰ্ল্ড কাপ প্ৰত্যেকবাৰে জুন জুলাই মাহত অনুষ্ঠিত হয়, কিন্তু কাটাৰ অত্যাধিক গৰম মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ অত্যাধিক কাটাৰ গৰম হৈ থাকে, প্ৰায় 45 ডিগ্ৰীৰো অধিক চেলচিয়াছ হৈ থাকে। সেইকাৰণে এইবাৰ নৱেম্বৰ মাহতে শীতকালতে এই ৱৰ্ল্ড কাপখন অনুষ্ঠিত কৰিছে। আৰু অন্যবাৰ কি হৈছিল মানে সেই এখন ষ্টেডিয়ামতো খেল নহয়, বহুকেইখন ষ্টেডিয়ামত খেল হয় মানে এখন খেল খেলি আকৌ মানে বহুত দূৰলৈ সেই খেল খেলিব যাব লাগে। কিন্তু এইবাৰ কি হৈছে মানে সেই কাটাৰতে সেই 8খন ষ্টেডিয়াম বনাইছে আৰু 55 কিলোমিটাৰ ভিতৰত সেই গোটেইখন ষ্টেডিয়াম আছে। এবাৰ মানে অধিক আৰু মানে বহুত দূৰ দূৰণিলৈ যাব নালাগে। মানে কিবা কি হৈছিল মানে বহুত অন্তৰত থাকে অইনখন ষ্টেডিয়াম, তালৈ যাওঁতে মানে বহুত ভাগ কৰি যাব লাগে বা বহুত কিবা কিবি হৈছিল, কিন্তু এইবাৰ প্ৰায় 55 কিলোমিটাৰ ভিতৰতে সেই 8খন ষ্টেডিয়াম আছে। আৰু এইবাৰ অলপ অনগিবাৰতকৈ বলটো বেলেগ কৰা হৈছে, মানে বলটো ঘূৰাই নিয়ে দেখোন মানে কি কৰা হৈছে এইবাৰ 500 হাৰ্টজ IMU সেন্সৰ লগা হৈছে, মানে বলৰ গতিবেগটো জানিবলৈ মানে বলৰ গতিবেগটো গম পাবলৈ কিমান স্পীডত গৈছে সেইটো মানে সুবিধা হ'বলৈ ৰেফাৰীৰে হওক বা কেমেৰামেনৰ হওক মানে সেই সুবিধাটো হ'বলৈ মানে এইবাৰ সেন্সৰ লগোৱা হৈছে বলটোত, মানে বলৰ গতিবেগ নিখুঁতকৈ জানিবৰ বাবে এই ব্যৱস্থা কৰা হৈছে। আৰু বলটোৰ নাম হ'ল আল ৰিহান। আৰু এই খেলত 30 লাখ টিকট বিক্ৰী হৈছে, এটা টিকটৰ মূল্য 27,000 টকা। আৰু এনেকৈ খেল চলি 18 ডিচেম্বৰ অৰ্থাৎ 18 ডিচেম্বৰত লছাইল ষ্টেডিয়ামত হ'বগৈ অন্তিমখন খেল আৰু সেইদিনাখনে হ'ব ফাইনেল খেল। আৰু সেই ফাইনেল খেলৰ টিকটৰ মূল্য হৈছে এটা টিকটৰ দাম 64,200 টকা। এক বছৰ কাম কৰিব লাগিব আমি সেই খেলা চাব লাগিলে বাহিৰত গাইছ।